নমস্কাৰ বন্ধুসকল, ৰিচাং অসমীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ আগৰ ভিডিঅ'টিত আপোনালোকৰ পৰা সহায়ৰ প্ৰতি কৃতজ্ঞতা জনাই পলম নকৰি বলক আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টিৰ টাইটেলটি হৈছে মচুৰ দাইলত মাগুৰ মাছ। কেনেকৈ প্ৰস্তুত কৰিব লাগে ভিডিঅ'টি সম্পূৰ্ণকৈ চালেই গম পাব। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব 1 কাপমান মচুৰ মাহ। আপোনালোকে প্ৰয়োজন অনুসৰি বঢ়া দুটা কৰি ল'ব পাৰে। মচুৰ মাহখিনি আমি এনেদৰে বইল কৰি ল'ম, অৰ্থাৎ সিজাই ল'ম। কিন্তু সিজাওঁতে আপোনালোকে এটা কথা প্ৰতি বিশেষ ধ্যান দিব, যাতে নিমখ বহুত কম পৰিমাণে দিয়া হয়। ইয়াৰ লগতে আমাৰ প্ৰয়োজন হ'ব এটা মাগুৰ মাছৰ। মাছটো আমি মাজতে কাটি লৈছোঁ, কিয়নো বুঢ়া লোকে কয় যে মাগুৰ মাছ হেনো মূৰৰ ফালৰ পৰা কাটিব নালাগে। গতিকে মাছটো আমি মাজে মাজে দুভাগত কাটি লৈছোঁ। আৰু লগতে আমাক প্ৰয়োজন হ'ব এটা ডাঙৰ চাইজৰ বিলাহী আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজৰ। আৰু দুয়োটা বস্তুকে ভিডিঅ'ত দেখাৰ দৰে ৰাফলি বা ফাইনলি কাটি ল'ব। আৰু এতিয়া পলম নকৰি বলক আমি যাওঁ পোনে পোনে আমাৰ জুহাললৈ। আপোনালোকে জুইৰ ওপৰত তেনেদৰে এখন কেৰাহী ৰাখি কেৰাহীখন গৰম হোৱাৰ পাছত মিঠাতেল বা অন্য তেল, যি তেল আপোনালোকে ব্যৱহাৰ কৰে তাক বাকি দিব আৰু তেলখিনি পকালৈকে অপেক্ষা কৰিব। আৰু তেলখিনি যেতিয়াই পকিবলৈ আৰম্ভ কৰিব তেতিয়াই আপোনালোকে ইয়াত অকণমান হালধি দি দিব, কিয়নো আমি প্ৰথমতে মাছটো ফ্ৰাই কৰিম। আৰু মাছটো ফ্ৰাই কৰোঁতে যিহেতু মাগুৰ মাছটো অলপ পিছল হয়, গতিকে তাত আমি কোনো ধৰণৰ মেৰিনেশ্যন কৰা নাই, ইয়েই মেৰিনেশ্যনৰ কাম কৰিব। আৰু হালধি দিয়াৰ পাছতেই আমাৰ যিটো মাছ কাটি থোৱা আছিলে মাগুৰ মাছটো, সেই মাগুৰ মাছটো কেৰাহীত দি দিয়ক আৰু কিছু সময় ভালদৰে মাছটো লৰাই থাকক। এনেদৰে কিছু সময় লৰাৰ পাছতেই আমি ইয়াত অলপ নিমখ এড কৰি দিম। এড কৰি দিয়াৰ পাছত ভালদৰে মাছটো লৰাই দিব আৰু ভালদৰে ফ্ৰাই হ'বলৈ বুলি এৰি দিব। কিন্তু ধ্যান দিব যাতে মাছটো তলফালৰ পৰা লাগি নাযায়। আৰু এয়া চাওক, আমাৰ মাছটো ফ্ৰাই হৈ গৈছে। গতিকে আমি এতিয়া ফ্ৰাই হোৱা মাগুৰ মাছটো এখন প্লেটলৈ কাঢ়ি দিম। আৰু বহুতে হয়তো ভাবিছে চাগে মাছটো কঢ়াৰ পাছত যিখিনি তেল ৰৈ গৈছে সেই তেলখিনি আমি কি কৰিম। চিন্তা কৰিব নালাগে, ভিডিঅ'টি চাই থাকক, তেলখিনি কি হয় আগলৈ জানিব পাৰিব। এতিয়া মাছটো কঢ়াৰ পাছত আমাৰ কেৰাহীত যিখিনি অৱশিষ্ট তেল ৰৈ গৈছিলে সেই তেলখিনিতে আমাৰ কাটি ৰখা পিঁয়াজটো বাকি দিয়ক আৰু ভালদৰে লৰক আৰু পিঁয়াজটো গলিবলৈ কিছু সময়ৰ বাবে এৰি দিয়ক। আৰু এয়া আমাৰ পিঁয়াজখিনি প্ৰায় গলিবলৈ আৰম্ভ কৰিছেই। গতিকে এইখিনি সময়তে আমি কাটি থোৱা যিটো বিলাহী আছিলে সেই বিলাহীটো ইয়াত এড কৰি দিম আৰু বিলাহীটো গলিবৰ বাবে আমি কিছু সময় অপেক্ষা কৰিম। বিলাহীখিনি যেতিয়া কিছু গলিবলৈ আৰম্ভ কৰিব, সম্পূৰ্ণ গলাৰ আগতেই কিছু গলিবলৈ আৰম্ভ কৰোঁতে আমি ইয়াত অলপ হালধি দি দিম। এইখিনিতে হয়তো মনলৈ আহিব যে তেলখিনিত হালধিটো আগৰ পৰাই আছিলে, যে মাছটো ফ্ৰাই কৰোঁতে যে তাত হালধি দিয়া আছিলে। গতিকে যিখিনি হালধি মাছটো ফ্ৰাই কৰোঁতে দিয়া আছিলে সেইখিনি বহুত কম পৰিমাণে দিয়া হৈছিলে। কিন্তু আমাৰ ভাজিখনত এটা নিৰ্দিষ্ট কালাৰ আহিবৰ কাৰণে হালধি দিয়াটো খুবেই প্ৰয়োজন। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু কিছু সময় পাছতে এয়া চাওক, আমাৰ যিখিনি বিলাহী আছিলে সেইখিনি বিলাহীও সম্পূৰ্ণৰূপে গলি গৈছে মানে ইয়াৰ মতলব এইটোৱেই যে ইয়াৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনি সম্পূৰ্ণৰূপে শুকাই গৈছে আৰু ডাঙৰ পিচবোৰ ভাগি টুকুৰা হৈ গৈছে। গতিকে এইখিনিয়ে পাৰফেক্ট সময়। ইয়াত আমাৰ যিখিনি দাইল বইল কৰি থোৱা আছিলে সেই বইল কৰা দাইলখিনি ইয়াত বাকি দিয়ক। এইখিনিতে এটা কথা মন কৰিব, মই যে কৈছিলোঁ পোনতে দাইলখিনি বইল কৰোঁতে খুব কম পৰিমাণে নিমখ দিবৰ কাৰণে। তাৰ কাৰণ এইটোৱে যে আমি যিহেতু মাছ ফ্ৰাই কৰা একেখিনি তেলতে দাইলখিনি তেল মাৰিবলৈ ব্যৱহাৰ কৰিছোঁ। গতিকে তাত আগৰ পৰাই যিহেতু তেলখিনিত নিমখ আছিলেই, গতিকে দাইলত যদি আমি বেছিকৈ নিমখ দিলোঁ হয় তেতিয়াহ'লে সম্পূৰ্ণৰূপে ইয়াৰ টেষ্টটো একেবাৰে বৰবাদ হৈ গ'লহেঁতেন। গতিকে দাইলত খুব কম পৰিমাণে নিমখ দিব আৰু এই কথাটো আগলৈ ধ্যান দিব, যাতে আমাৰ দাইলখিনিত নিমখ নিদিলোঁ বুলি পাহৰি পুনৰবাৰ আকৌ নিমখৰ টেমাত হাত দি নাপায়। দাইলখিনি সম্পূৰ্ণৰূপে বাকি হোৱাৰ পাছত জুইকুৰা ভালদৰে বহাই দিয়ক আৰু ভালদৰে দাইলখিনি উতলিবৰ বাবে অপেক্ষা কৰক। দাইলখিনি যেতিয়া ভালদৰে উতলিব তেতিয়া আমাৰ ফ্ৰাই কৰি থোৱা যে মাগুৰ মাছটো আছিলে সেইটো ইয়াত দি দিয়ক আৰু মাছটোৰ সৈতে দাইলখিনি পুনৰবাৰ সিজিবলৈ কিছু সময় অপেক্ষা কৰক। আৰু এনেদৰে আপুনি খুব সহজতে দাইল আৰু মাছ দুয়োটা একেখন তৰকাৰীতে দি এখন সুন্দৰ তৰকাৰী জুতি ল'ব পাৰিব আৰু লগতে আপোনাৰ সময়ো ৰাহি হ'ব। আমাৰো তৰকাৰীখন হৈয়ে গৈছে। গতিকে ইয়াক এতিয়া গৰমে এটা পাত্ৰত কাঢ়ি লওক আৰু গৰমে পৰিৱেশন কৰি এখন খুব চিম্পুল অথচ খুবেই টেষ্টি অসমীয়া ৰেচিপিৰ জুতি লওক।
চ' বন্ধুসকল, আমাৰ এই ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি একোটা লাইক কৰি দিয়ক। আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গৰ মাজত আমাৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। লগতে আমাৰ ৰিচাং অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।